মিঠা সপোনৰে কোনে মেলা পাতে সো হে গাইছ আমি এতিয়া আছো মানে কাইলৈৰ পৰা যিহেতু জানেই 2022 বৰ্ষৰ মানে নৱবৰ্ষৰ মানে শুভেচ্ছা জনালো আৰু 2022 চনৰ নৱবৰ্ষৰ হেপী নিউ ইয়াৰ আৰু সকলোকে হেপী নিউ ইয়াৰ আৰু কাইলৈ 1 জানুৱাৰী যেহেতু আমি কাইলৈ এটা খানা খাম কাইলৈ নহয় যেহেতু খানা এটা খাম বুলি ভাবিছোঁ মানে পিকনিক যাম আমি এটা পিকনিক আয়োজন কৰা হৈছে আৰু মানে দেওবাৰলৈ এটা পিকনিক আয়োজন কৰা হৈছে এণ্ড চেঁচা ক'ত যাম ক'ত কি কৈ আছোঁ আৰু আজিৰ পৰা মানে পইচা তুলি আছোঁ মানে তো সেইবিলাক পইচা তুলিবলৈ আহিছিলোঁ তো ব্লগ এটা যিহেতু বহুত দিন মই ব্লগো বনোৱা নাই সেইটো কাৰণে ব্লগ এটা বনাই দিলোঁ আৰু এতিয়া আছোঁ মানে ঘৰৰ পৰা ওলাই আহিলোঁ মই এইফালে চব বগৰী গছজোপা আছে বগৰী খোৱা চিজন যিহেতু সেইটো কাৰণে অলপ মানে বগৰী খাই লৈছোঁ বগৰী আছিলে ইয়াতে তো এতিয়া তালৈ গৈছোঁ তো ভিডিঅ'টো ভালকৈ চাই থাকক আৰু ৰাইজসকল বগৰী ইমান পকা নাই মানে হ'লেও দুটামান খাই চাইছোঁ এনে আৰু এইফালে চাওক পথাৰত আছে মানে গছজোপা এইফালে ৰাস্তা কিনাৰতে হয় হ'লেও নাইটকল মই বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ বহুত দিন হ'ল ব্লগ নিদিয়া এক্সাম আছিলে তাৰপিছত কিবা কৰিলোঁ তাৰপৰা শ্বুটিঙৰ ভিডিঅ' চাইছিলে চাগে শ্বুটিং এটা হ'ল সৰুকৈ তাৰপাছত মই ব্লগ দিয়া নাছিলোঁ তো এতিয়া সেইটো কাৰণে এটা আজি ভিডিঅ' এটা দি দিলোঁ আৰু ইয়াৰ পাছৰ পৰা ধামাকা ব্লগ আহি থাকিব একদম হেপী নিউ ইয়াৰ কাইলৈ 1 জানুৱাৰী আৰু এইফালে হেপী নিউ ইয়াৰ আৰু এসকল বগৰী গছক বাই বাই দি এতিয়া আহিলোঁ মই ওলাই আৰু এতিয়া বগৰী গছক বাই বাই দি এতিয়া মানে মই শিমলুগুৰিলৈ আহিছোঁ পইচা তুলিবলৈ 2 তাৰিখৰ পৰা জানুৱাৰী 2 তাৰিখৰ পৰা দেওবাৰ পৰিছে সেইদিনা আমাৰ পিকনিক আছে মানে পিকনিক এটা আয়োজন কৰিছোঁ তো পইচা তুলিবলৈ আহি আছোঁ তো চাই থাকক সেইফালে ভিডিঅ'টো এণ্ড হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকল এতিয়া পইচা তুলিবলৈ আহি আছোঁ আৰু এইফালে আছে ধ্ৰুৱদাৰ ৰাস্তাতে ধ্ৰুৱদাক অলপ লগ পাই গ'লোঁ মানে বগৰী খাই আছোঁ দেই মই আৰু ধ্ৰুৱদাক লগ পাই গ'লোঁ এতিয়া আহি আছোঁ তো চাই থাকক এই ধ্ৰুৱদা এণ্ড ৰাইজসকল কথাটো কি হয় মানে মই একদিন ব্লগ দিয়া নাছিলোঁ মানে ব্লগ দিব পৰা নাছিলোঁ অলপ প্ৰব্লেম হৈছিলে সেইটো কাৰণে ব্লগ এটা দিয়া নাছিলোঁ আৰু আজি দি দিলোঁ এণ্ড কথাটো কি হয় মানে আমাৰ মানে যিহেতু মানে দেওবাৰৰ পৰা আমি মানে 2 জানুৱাৰী বগৰী খাইছিলোঁ দেওবাৰ 2 জানুৱাৰী পৰিছে এই দেওবাৰৰ পৰা মানে ব্লগ এটা দিম মানে ব্লগ নহয় আমাৰ পিকনিক আছে সেইদিনাখনি ইয়াৰ পাছৰ পৰাতো ধামাকা ব্লগ আহি থাকিব এণ্ড চাই থাকিব আৰু এইটোতো অলপ ভালকৈ দিব আৰু এতিয়া আহি আছোঁ চাইকেল লৈ আহিছোঁ আৰু এইফালে একদম ধুনীয়া কি ভিউ এটা চাওক কি মজা ভিউ চাওক আৰু এই পাছফালে যে দেখি আছে পাহাৰখন তাতে যাম পিকনিক খাবলৈ চেঁচা পাহাৰ আপোনালোকে ভিডিঅ'টো চাই আছে তাতে যাম পিকনিক খাবলৈ এবাৰ মানে আমাৰ কথাটো কি হ'ল মানে আমাৰ মানে যিহেতু অগ্নিগড় নিয়াৰ কথা আছিলে মানে আমাৰ স্কুলৰ কথা কৈছোঁ দেই আমাৰ স্কুলৰ পিকনিক অগ্নিগড় নিয়াৰ কথা আছিলে স্কুলৰ পিকনিকৰ পৰা মোবাইল নিব নিদিয়ে আৰু আপোনালোকে যিহেতু জানেই মই মোবাইল নিয়াকৈ যাব নোৱাৰোঁ আৰু মানে য'ত যাওঁ যিহেতু মই ব্লগ বনাওঁৱেই মানে য'ত মানে ফুৰিবলৈ যাওঁ আৰু যদি মই অগ্নিগড় গৈ যদি মই ব্লগ এটা নবনাওঁ কেনেকুৱা হ'ব তেতিয়া মই ভাবিলোঁ সেইটো কাৰণে অগ্নিগড় নাযাওঁ সেইটো কাৰণেতো আৰু সেইটোৱে মানে মই ভাবিলোঁ কি স্কুলৰ পিকনিকৰ লগত নাযাওঁ যিহেতু মানে স্কুলৰ পৰা মোবাইল নিব নিদিয়ে ছাৰহঁতে কৈছে মানে আৰু এইকেইটা চক এইকেইটাক মানে ৰাস্তাতে লগ পাই গ'লোঁ আগত আছে ধনমণি এইফালে চক স্কুটি লৈ পেলাই খুৱাই লোৱা আৰু এইটো আছে ধনমণি একদম স্কুটি লৈ ওলাই আহিছে তাৰপৰা এইফালে আছে এইকেইটা এণ্ড ৰাস্তাতে মানে আহি থাকোঁতে মানে সিহঁতক লগ পাই গ'লোঁ মানে পিকনিকৰ পইচা তুলিবলৈ আহিছোঁ যিহেতু মই সিহঁতক লগ পাই গ'লোঁ মানে সিহঁতিও আজি মানে 31st হয় নহয় ৰাতিটো ফুল ধামাকা ভিডিঅ' বনাই আছোঁ একদম চাই থাকক আজি ৰাতি 31st হয় তো 31st খানা খাব বোলে এণ্ড মোৰ লগৰটো ঘৰত মানে বেষ্টটো ঘৰত তাতে খানা খাব মানে সিহঁতৰ ঘৰৰ ওচৰতে খানা খাব এই 31st তো সিহঁতক লগ পাই গৈছিলোঁ মানে সিহঁতি তিৰপাল আনিবলৈ গৈ আছে মানে তিৰপাল এখন আনিবলৈ গৈ আছে ৰাতিৰ কাৰণে তো চাই থাকক ভিডিঅ' এখনলৈকে একদম ধামাকা হৈ আছে ফুল ধামাকা একদম ফুল ধামাকাত তো চাই থাকক এখনলৈকে পাতিলে বাজিব দুই পাতিলে বাজিব যদি খৰাই নিদিয়ে বিহু এটা নহ'ব মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবোঁ